হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম অসমীয়া ব্যাকৰণৰ লিংগ সম্পৰ্কে। গতিকে ভিডিঅ'টো অতি ধৈৰ্য সহকাৰে চাই থাকিব, কিয়নো আপুনি যদি এই ভিডিঅ'টো অতি মনোযোগেৰে চায় তেনেহ'লে অসম টেটত লিংগ সম্পৰ্ক যিকোনো প্ৰশ্ন আহিলে আপোনালোকে অতি সহজেই উত্তৰ দিব পাৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক, আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিওঁ, কিয়নো মই আপডেট কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৰ আগতে পাই যাব। অসমীয়া ভাষাত লিংগৰ ধাৰণা আৰু ব্যৱহাৰ সম্পৰ্কে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, কিয়নো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে লিংগ সম্পৰ্কে সকলোবোৰ জানিব পাৰিব। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চিলেবাছ অনুযায়ী প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আমি। অসমীয়া ভাষাত লিংগৰ ধাৰণা আৰু ব্যৱহাৰ। লিংগ শব্দটোৰ অৰ্থ হৈছে চিহ্ন। যিবোৰ চিহ্নই বা যিবোৰ চিহ্নৰ দ্বাৰা পুৰুষ, স্ত্ৰী বা মতা মাইকীৰ ধাৰণা কৰা হয়, অৰ্থাৎ যিহৰ দ্বাৰা পুৰুষ, স্ত্ৰী বা মতা মাইকীৰ ধাৰণা কৰিব পাৰি, তাকেই লিংগ বুলি কোৱা হয়। কালিৰাম মেধিয়ে অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব গ্ৰন্থত লিখিছে, বাস্তৱিকতে অসমীয়া ভাষাত লিংগ দুটাহে, পুংলিংগ আৰু স্ত্ৰীলিংগ। অচেতন পদাৰ্থ যাৰ পুৰুষ স্ত্ৰী চিনিব নোৱাৰি তেনে প্ৰাণীক ক্লিপলিংগ ধৰা হয়। কিন্তু সেই বস্তু বুজোৱা শব্দ কোনো বিশেষ আকৃতি নাই আৰু বেলেগ ৰূপো নাই। পুংলিংগৰ আকৃতিয়েই তাৰ আকৃতি আৰু পুংলিংগৰ ৰূপেই তাৰ ৰূপ। অসমীয়া ভাষাত লিংগভেদ বুজোৱা তিনিটা উপায় অৱলম্বন কৰা হয়। অসমীয়া ভাষাত লিংগভেদ বুজোৱাৰ কাৰণে তিনিটা উপায় অৱলম্বন কৰা হয়। সেই তিনিটা উপায় কি কি আমি জানি লওঁ। এক নম্বৰত আছে, কিছুমান পুৰুষ আৰু স্ত্ৰী বুজোৱা শব্দ বা কেইটামান নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ কৰি মূল শব্দৰ আগত মতা আৰু মাইকী শব্দ লগোৱা হয়, নাইবা পাছত নিৰ্দিষ্টতাবাচক প্ৰত্যয় ত, জন আৰু জনী যোগ দিয়া হয়। যেনে আছে পুংলিংগ মতা মানুহ, স্ত্ৰীলিংগ মাইকী মানুহ। পুংলিংগত আছে কুকুৰ ত, স্ত্ৰীলিংগত আছে কুকুৰজনী। পুংলিংগত গৰু ত, স্ত্ৰীলিংগত গৰুজনী। এতিয়া আমি ২ নম্বৰলৈ আহিছোঁ। অসমীয়া ভাষাত ভিন ভিন শব্দ ব্যৱহাৰ কৰি মতা মাইকী বুজোৱা হয়। যেনে পুংলিংগ হৈছে ডেকা, স্ত্ৰীলিংগত গাভৰু। পুংলিংগত ধৰা শব্দটো স্ত্ৰীলিংগ কইনা। ছাৰ পুংলিংগ আৰু স্ত্ৰীলিংগত গৈ বাইদেউ হৈছে, বেলেগ বেলেগ হৈ গৈছে। ৩ নম্বৰত আছে, পুংলিংগৰ শব্দৰ পিছত স্ত্ৰী প্ৰত্যয় যোগ দি স্ত্ৰীলিংগ কৰা হয়। পুংলিংগ শব্দ যিবোৰ আছে তাৰ পিছত স্ত্ৰী প্ৰত্যয় যোগ দি স্ত্ৰীলিংগ কৰা হয়। অসমীয়া স্ত্ৰী প্ৰত্যয় 4টা, এইটো মনত ৰাখিবলগীয়া কথা। অসমীয়া স্ত্ৰী প্ৰত্যয় 4টা, সেইকেইটা হ'ল ই, অনি, নি আৰু ৰি। অসমীয়া স্ত্ৰী প্ৰত্যয়কেইটাৰ ৰূপ সাপেক্ষে ই দীৰ্ঘই প্ৰত্যয় যোগ হোৱাৰ ক্ষেত্ৰত শব্দবোৰত 3 ধৰণৰ পৰিৱৰ্তন হয়। অসমীয়া স্ত্ৰী প্ৰত্যয়কেইটাৰ ৰূপ সাপেক্ষে দীৰ্ঘই প্ৰত্যয় যোগ হোৱাৰ ক্ষেত্ৰত শব্দবোৰৰ 3 ধৰণৰ পৰিৱৰ্তন ঘটে।
ক নম্বৰত আছে কিছুমান ব্যঞ্জনান্ত শব্দৰ পাছত দীৰ্ঘই লগ লাগিলে মূল শব্দটোৰ কোনো পৰিৱৰ্তন নহয়, যেনেকৈ সেনেকৈ থাকে, কেৱল মাত্ৰ দীৰ্ঘিকাৰটো লগ লাগি যায়। যেনে জনৰ পৰা জনী, নীলাজৰ পৰা নীলাজী, কেৱল মাত্ৰ ইয়াত দীৰ্ঘিকাৰ নীলাজ আছে, ইয়াত কেৱল মাত্ৰ য'ত দীৰ্ঘিকাৰ দীৰ্ঘইটো লগ লগা হৈছে। পিচাচী, কেতিয়াবা মূল শব্দৰ অকাৰৰ ঠাইত উকাৰ হয়। খ নম্বৰটো হ'ল কিছুমান অকাৰান্ত পুংলিংগৰ ৰূপৰ আকাৰৰ পৰিৱৰ্তে দীৰ্ঘইকাৰ বহে আৰু মূল শব্দটোৰ অকাৰৰ ঠাইত হ্ৰস্বউকাৰ হয়। যেনে পেহা পুংলিংগৰ স্ত্ৰীলিংগত পেহী হৈ গৈছে, হত আকাৰ আছে, আকাৰটো দীৰ্ঘইকাৰ হৈ গৈছে, পেহী। বুঢ়া ভৰি, বকলা বেকুলি, ইয়াত অকাৰৰ ঠাইত কত অকাৰ আৰু কত হ্ৰস্বউকাৰ, অকাৰৰ ঠাইত হ্ৰস্বউকাৰ হৈছে, বকলাৰ ঠাইত বেকুলি হৈছে। বগা বগী। ঘ নম্বৰটো কেতিয়াবা আকাৰান্ত শব্দৰ আকাৰৰ ঠাইত দীৰ্ঘইকাৰ বহে আৰু শব্দটোৰ আৰম্ভণিত থকা অকাৰ আকাৰত পৰিণত হয়। যেনে অজলা আজলি, প্ৰথমতে আছে স্বৰয়, ইয়াত আ হৈছে আজলি। অকৰা আকৰি, পগলা পাগলি, মহা মাহী, আকাৰটো আকাৰলৈ পৰিৱৰ্তন হৈছে। পুংলিংগৰ শব্দৰ পিছত স্ত্ৰী প্ৰত্যয় যে যোগ দি স্ত্ৰীলিংগ কৰা হয়, তাৰ যি চাৰিটা প্ৰত্যয় আছিল দীৰ্ঘই, অনি, নি আৰু ৰি, দীৰ্ঘইটো শেষ হ'ল, এতিয়া আমি অনি লৈ আহিছোঁ। অনি, কিছুমান শব্দৰ পাছত অনি প্ৰত্যয় যোগ দি স্ত্ৰীলিংগ কৰা হয়। যেনে কুমাৰ কুমাৰণী, ফুকন ফুকননি, ভকত ভকতনি। ইয়াত চাওক কুমাৰৰ লগত কুমাৰণী অনিটো যোগ হৈছে, অনি প্ৰত্যয় যোগ কৰি তাৰ পিছত আমি নি প্ৰত্যয় যোগ কৰি স্ত্ৰীলিংগ কৰিম, বা কেনেকৈ নি প্ৰত্যয় যোগ হৈ স্ত্ৰীলিংগ হয় সেই বিষয়ে আলোচনা কৰিম। ইয়াত নি প্ৰত্যয় কিছুমান পুংলিংগ শব্দৰ পাছত নি প্ৰত্যয় যোগ কৰি স্ত্ৰীলিংগ কৰা হয়। এই নি প্ৰত্যয়ৰ তিনিটা সম্প্ৰসাৰিত ৰূপ আছে, সেইকেইটা হ'ল অনি, ইনি আৰু উনি। উদাহৰণস্বৰূপে গৃহস্থ পুংলিংগ আৰু ইয়াৰ স্ত্ৰীলিংগ গৃহস্থনী, ইয়াত অনিটো আহিছে, এই অনিটো ইয়াত আহিছে গৃহস্থনী। তাৰপিছত নাতি শব্দটোত নাতিনী, ইনি শব্দটো আহিছে, এইটো আহিছে ইনি শব্দটো নাতিনী। ধবা ধুবুনী, ইয়াত উনি শব্দটো আহিছে, ধুবুনী। চোৰ চুৰণি, ইয়াতেও চুৰণি, উনি শব্দটো ইয়াতে আহিছে। তাৰপিছত আমি একেবাৰে শেষত তুলি আহিছোঁ ৰি প্ৰত্যয় যোগ কৰি কেনেকৈ পুংলিংগৰ পৰা স্ত্ৰীলিংগ কৰা হয় সেই বিষয়লৈ চাম। কিছুমান শব্দৰ পাছত ৰি যোগ কৰি স্ত্ৰীলিংগ কৰা হয়। ৰি প্ৰত্যয়ৰো তিনিটা সম্প্ৰসাৰিত ৰূপ দেখা যায়, সেইকেইটা হ'ল অৰি, এৰি আৰু উৰি। অৰি, এৰি আৰু উৰি। যেনে উদাহৰণস্বৰূপে কলা কালৰি, ইয়াত এই অৰিটো আহিছে, কালৰি। ডেকা ডেকেৰি, এৰিটো আহিছে, ডেকেৰি। তাৰপিছত বেঙা বেংগুৰি শব্দ, এই উৰিটো ইয়াত আহিছে, বেংগুৰি।
ফ্ৰেণ্ডছ, ভিডিঅ'টো দীঘলীয়া হৈ আছে যদিও এইখিনি অতি মনোযোগেৰে চাব, কিয়নো লিংগৰ সকলো কথা ইয়াত আলোচনা কৰা হৈ আছে আৰু এইখিনিত অতি গুৰুত্বপূৰ্ণ কথা আছে। ইয়াৰ পৰা কোশ্চিন থকাৰ সম্ভাৱনা বেছি, ইয়াৰ পৰা কোশ্চিন আহিব পাৰে, গতিকে এইখিনি ভালদৰে চাই থাকিব। ইয়াৰ উপৰিও অসমীয়া ভাষাত অকল স্ত্ৰীবাচক আৰু অকল পুৰুষবাচক শব্দ কিছুমান আছে। অকল স্ত্ৰীবাচক শব্দ বা প্ৰত্যয়বল হ'ল নামতি, ফুলতি, ৰৱনি, ববনি, পহাৰী, শিপিনী, ৰাংকালী, ৰচকী, দাউনী, আয়তী, মৰতী, দাই, ডাইনী, লাগি, এলাগী, পৱতী আৰু লাহতী। এইকেইটা হ'ল স্ত্ৰীবাচক শব্দ, ইয়াৰ কোনো পুংলিংগ নাই। পৰীক্ষাত এনেকৈ দিয়া থাকিব যে কালৰী, ডেকেৰী, বেংগুৰী, শিপিনী, ইয়াৰ ভিতৰত কোনটোৰ পুংলিংগ নাই? আমি চাওঁ, কালৰীৰ পুংলিংগ কলা, ডেকেৰীৰ পুংলিংগ ডেকা, বেংগুৰীৰ পুংলিংগ বেংগা, শিপিনীৰ পুংলিংগ নাই। এইটো স্ত্ৰীবাচক শব্দ বা প্ৰত্যয় এনেকৈ দিয়া থাকিব, গতিকে ভালদৰে চাই থাকক। ভিডিঅ'টো শেষ হৈছে প্ৰায়, আমি একেবাৰে শেষলৈ আহিছোঁ। অসমীয়া ভাষাত আকৌ কিছুমান অকল পুৰুষবাচক শব্দ পোৱা যায়। ঢঙুৱা, বৰলা, ভঙ্গুৱা আদি। কেতিয়াবা কিছুমান শব্দত হস্ৰই আৰু দীৰ্ঘই জৰিয়তে মতামাইকী বা পুংলিংগ আৰু স্ত্ৰীলিংগ বুজিব পাৰি। অৰ্থাৎ ইকাৰ থাকিলে পুৰুষ বা পুংলিংগ আৰু দীৰ্ঘইকাৰ থাকিলে স্ত্ৰী বা স্ত্ৰীলিংগ বুজোৱা হয়। যেনে ইয়াত আছে হকী, দিনটো চিকাৰ এইটো পুৰুষ পুংলিংগ, স্ত্ৰীলিংগত হকী দীৰ্ঘিকাৰ আছে। ৰান্ধনী আৰু ৰান্ধনী, চাওক পৰীক্ষাত এনেকৈ দিয়া থাকিব, ৰান্ধনী শব্দটোৰ স্ত্ৰীলিংগ কি? ৰান্ধনী শব্দটোৰ স্ত্ৰীলিংগ ৰান্ধনী, ইয়াত দীৰ্ঘিকাৰ এনেকৈ দিয়া থাকিব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, যদি আপোনালোকে ভাবে যে ইয়াৰ পৰা আমি উপকৃত হৈছোঁ, তেনেহ'লে এতিয়াই কৰক এটা লাইক, আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক, কিয়নো মই আপডেট কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৱে আগতে পাই থাকিব। আৰু আপোনালোকে যদি বিচাৰে মই ইয়াৰ পৰা কেইটামান কোশ্চিন দিম যে লিংগৰ পৰা কেনেকুৱা ধৰণৰ কোশ্চিন টেট পৰীক্ষাত আহিব পাৰে, আপোনালোকে কমেণ্ট কৰি জনাব। যদি আপোনালোকে বিচাৰে তেনেহ'লে মই আৰু এটা ভিডিঅ' বনাই দিম কেনেকুৱা ধৰণৰ কোশ্চিন থাকিব।